নমস্কাৰ সকলোলৈকে। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু ভালনে? আমাকো ভগৱানে ৰাখিছে দিয়ক ভালে কুশলে। এয়া চাওকচোন, আজি পুৱাই মই যাবলৈ ওলালোঁ বেংকলৈ বাৰু চিৰিয়াখন ভঙাবৰ কাৰণে। তাকে এয়া ওলাই কৰি ল'লোঁ, কিন্তু ইমান যে বেছি ৰ'দ নহয়, গৰমটো ইমান পৰিবলৈ লৈছে। ওলাই কৰি লৈ আকৌ ভাবিলোঁ কি যাওঁ কি নাযাওঁ। তাৰপিছত ভাবিলোঁ নাই, আকৌ ৰৈ দিলে আকৌ এদিন ৰ'বলগীয়া হ'ব, তো গৈ দিয়েই ভাল আৰু। তাৰপিছত ওচৰৰ খুৰী এজনীৰ সৈতে যাবলৈ ওলাইছোঁ, খুৰীৰো কাম আছে। তাৰপিছত এয়া চাওক, ওলাই কৰি লৈ পেলাই এয়া ৰেডি হৈছোঁ আৰু দেখিছেনে। এয়া ৰেডি হৈ ল'লোঁ, হৈ পেলাই যাবলৈ ওলালোঁ আৰু এয়া দেখিছেনে। গৰমৰ কাৰণে ক'তো যাব ইচ্ছা নাযায়। আপোনালোকৰ ফালে বা গৰম কেনেকুৱা জনাবচোন দেই। তাৰপিছত এয়া ওচৰৰ খুৰা এজনে ঘৰতে মানে এনেকৈ নেমু আৰু কলডিল দি যায়হি। আমি ক'লেই হ'ল, তেখেতে ঘৰতে দি যায়হি। এয়া দেখিছেনে, মানুহে লিলি পলিবলৈ আৰম্ভ হৈ গ'ল। সেয়া গৰম যি পৰিছে, নেমু নহ'লেই নহয়। তাৰপিছতে বেগ লৈ ল'লোঁ। এয়া দেখিছে নহয়, ক'ৰবাত যোৱাৰ সময়ত আৰু নানু বেলা দুইটা এটা লাগি থাকেহি। এয়া চাওকচোন, তাৰমানে তাই ভাবিছে তাইকো লৈ যাম। এয়া দেখিছে, আহি লৈ পেলাই ওচৰত এঠা লাগি গ'লহি। তাৰপিছত আকৌ এজনী আমাৰ বেলা দেখিছেনে, তাইও আহি লৈ পেলাই কোচত সোমাই ল'লেহি। তাৰমানে ইহঁত দুটা মোৰ পিছ নেৰেই, যেতিয়াই যলৈকে নাযাওঁ কিয় সিহঁত আহি পেলাই মানে কাষতে ৰখি থাকিবহি। তাৰপিছত যোৱা সময়ত নানু কন্দা কটা লাগিলে। আৰু এয়া দেখিছেনে, আমি এয়া ওলাই আহিলোঁ আৰু ঘৰৰ পৰা। তাৰমানে ননেই যাম, ননে বেংকত যাম আমি। ইমান যে গৰম, তথাপিও পৰিৱেশটো দেখিলে ইমান ভাল লাগে চাওকচোন। গাঁৱৰ পৰিৱেশ সঁচাই বহুত বেছি ভাল লাগে। বহুত বেছি ভাল লাগিল কাৰণে ক্লিক এটা কৰি ল'লোঁ। চাওকচোন, প্ৰকৃতি বুলিলে কিমান ভাল লাগে, আচলতে মোৰ বহুত ভাল লাগে। এয়া আহি আছোঁ, টমটমতে আহিছোঁ খুৰী আৰু মই। এয়া পামগৈ আৰু তাত বা কি হয় নাজানো আৰু, কিমান ভিৰ, কি কথা কি বতৰা, গ'লেহে গম পোৱা যাব। 2-3টামান কাম আছে, তাকে ভাবিছোঁ গোটেইকেইটা একেলগে কৰি যাওঁ। এতিয়া কি হয় আৰু। এফালে ওলাই আহোঁ বুলিও আহিব নোৱাৰোঁ, কাৰণ মই গুচি অহাৰ লগে লগে নানুক চম্ভালিবলৈ মাকে অকণ দিগদাৰ পায়। লগতে মাকে ঘৰৰ কাম বনো কৰিব লাগে, নহ'লে তাই বহুত দিগদাৰ কৰে। তাইক আনিবও নোৱাৰোঁ, কাৰণ ইমান বেছি গৰম। কেনেকৈনো আনিম কওকচোন। এয়া বেংক পাই গ'লোহি, চেক বক্সত চেক জমা দিলোঁ। এয়া মানুহৰ ভিৰ, মানে লিংক নাই। বাকী কামকেইটা নহ'ল বাৰু লিংক নথকাৰ কাৰণে। আমি চেক বক্সত চেকখন জমা দি পেলাই এয়া যাবলৈ ওলালোঁ, কাৰণ বাকী কাম নহ'বই যিহেতুকে। এয়া দেখিছেনে, বাটলৈ আহি পেলাই অকণমান ভিডিঅ' অকণ কৰি ল'লোঁ। এয়া আমি সেইখিনি কৰি পেলাই আমি ঘৰমুৱা হ'লোঁ আৰু। আজিলৈ ইমানেই, চাই থাকিব।